Enak iya banget satu kala. Coba Kala iya banget. Iya mereka menang satu kala. Bela udah juga ya. মানে ভাড়া চাৰা নোহোৱা হৈ গৈছে অলপমানতো এই হওক দিনটো ডিউটি মাৰি আছো ঠিক আছে লোকেল ডিউটি Hey guys, welcome back to my YouTube channel Conrad Vlogs. আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আজি যাম মই চাগে গৌৰীপুৰ, এই লোকেলে হ'ব। কালিতো শ্বিলং গৈছিলোঁ, আজি লোকেল হ'ব। গাড়ী ওলাই দিলোঁ শিৱ বাবাৰ নাম লৈ, আজি ওলাই দিলোঁ। এতিয়া গৈ আছোঁ মই 6 মাইল 365 ৰেচিডেঞ্চি হোটেল। কাৰণ সেইখনত বহুতে নাযায় আচলমতে, এইটো কাষ্টমাৰকে পালোঁ মই গৈছে। তাতে ওপৰত বাৰ চাৰো আছে। গৈছিলোঁ মই আগতে যেতিয়া মই চাউণ্ডৰ কাম কৰি আছিলোঁ, চাউণ্ডৰ কাম কৰি থাকোঁতে গৈছিলোঁ। তো ভাল লাগে, বাৰ আছে ওপৰত। আৰু এটা কথা কওঁ, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক না। যিকেইটাই চাই আছা প্লিজ ছাবস্ক্ৰাইবটো কৰি দে, কাৰণ ছাবস্ক্ৰাইবাৰ বাঢ়া নাই। ভিউজ গৈছে বাৰু নকওঁ মই, কিন্তু ছাবস্ক্ৰাইবাৰ বাঢ়া নাই। প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়া মই আৰু ভিডিঅ' বনাই থাকিবৰ কাৰণে আগ্ৰহ পাম। ঠিক আছে দিয়ক, ঠিক আছে। মই ৰেচিডেঞ্চি যাই পাই দেখাই আছোঁ। গাইজ আছোঁ এতিয়া 6 মাইল ব্ৰিজৰ তলত, আৰু এইপিনে আছে চেমচাং। এইটো মই আছোঁ 6 মাইল ব্ৰিজৰ তলত, চাই লওক। আৰু কৈ যে আছিলোঁ 365 ৰেচিডেঞ্চি হোটেলখন এইটো আছে চাওক, এইটো দেখিছে, এইখন 365 ৰেচিডেঞ্চি হোটেল। এইখনত এতিয়া চাওঁ, ইয়াতে বহি আছোঁ। 5 মিনিটত আহিম বুলি কৈছে। 5 মিনিট অহাৰ পিছত যাম গৌৰীপুৰ। আৰু গৌৰীপুৰত চাওঁ, তাতে গডৰেজৰ ফেক্টৰী আছে। ঠিক আছে, দেখাই আছোঁ মই কি হয়। আহি পালোঁ কি ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰী গডৰেজৰ ফেক্টৰীত। এতিয়া মই এটা কথা ক'ব খুজিছোঁ, এই যে আমি সৰুকালৰ যিবিলাক আমি মানে মাৰ্বল খেলি ডাঙৰ হৈছোঁ, যাৰ পৰা কিছুমান শিকিব পাইছোঁ, ভৱিষ্যতৰ কথা গম পাইছোঁ, মানে ফিউচাৰত কি কৰিম সেইবিলাক কথা পাতিছিলোঁ। কি হৈছিল মানে ভাবক যে ফাটা পেণ্ট পিন্ধি কিনে, এইখিনিয়ে কওঁ, ফাটা পেণ্ট পিন্ধি কিনে আমি মাৰ্বল খেলিব গৈছিলোঁ, দৌৰিব গৈছিলোঁ। সেইবিলাক আজিকালি লগৰবিলাক মানে চব ঢুকাই আছে এটা এটাকৈ। বাইক এক্সিডেণ্ট হওক, কালি এজন ঢুকালে, গাড়ী এক্সিডেণ্ট হওক, মদ খাই তাৰপিছতে ড্ৰাগছ খাই কিবা খাই এনেকৈ মানে ঢুকাই আছে। আচলতে ভাং ড্ৰাগছ বা মদে এই এক্সিডেণ্টবিলাক কৰাই আছে নেকি? কিছুমান আৰু ছোৱালীৰ কাৰণে ছুইচাইড কৰি আছে। মানে কি হৈ আছে এই আজি 2026ৰ প্ৰথম মাহৰ পৰাই মানে কি এটা হৈ আছে। চব মানে লগৰ মৰি আছে, মানে লগৰ নহ'লেও বা বহুত লগৰ মানে এনেকুৱা 22-23 বছৰ 24 বছৰে ল'ৰা এনেকুৱাকৈ ঢুকাই আছে। মানে কি হৈ আছে বুজিয়ে পোৱা নাই। দুখো লাগে, কাৰণ ইমান মোৰো নিজৰে ভয় লগা হৈ যায় যে মোৰে কিবা হয় নেকি। সেইকাৰণেতো মই বহুত আজিকালি ছেফ গাড়ী চলাওঁ, লাহে চলাওঁ, মদ ভাং নাখাওঁ, বহুত ছেফ হৈ আছোঁ। এতিয়া কি ক'ম আৰু, দিয়কচোন আৰু কি হয় আৰু, ভগৱানে কপালত কাৰ কি লিখি থৈছে কোনেনো জানে, এইটো কথা। দিয়ক, এতিয়া গাড়ীত বহি আছোঁ, ৰ'দ চ'দ নাই। বেছি দিলোঁ আৰু ভাষণ, ৰ'দ চ'দ নাই, বহি আছোঁ আজি। ইয়াতে বহি থাকিম দিনটো চাগে। চাওঁ ক'ৰবাত ওলাই যাওঁ নেকি, খাব চাব যাওঁ নেকি, দেখাম। ঠিক আছে, মন চন বেয়া একদমে। দিয়ক, খাব আহিছিলোঁ, তই গাড়ী থৈ দিছোঁ, ভাতে হোৱা নাই। এতিয়া চাহ খাম, চাহ গৰম গৰম। দিয়ক, ভাত দালি খাম। যাওঁ, ভাত আহি গ'ল, এই চব নিৰামিষ ভাত। মাংস আহিব অলপ দেৰিকৈ গাড়ীতে। ঠিক আছে, দেখাই আছোঁ। গাইজ, ভাত চাত খাই ল'লোঁ, এতিয়া আৰু যাই আছোঁ প্লাণ্টত। ভাত চাত খাই ল'লোঁ, ভাত মানে মাংস অলপমান লৈছোঁ আৰু দালি ভাত। মানে মই নিৰামিষ হোটেলত খাই ভাল নাপাওঁ,
ঘৰৰ মানে হোটেলত মানে কি ঘৰতো খাই ভাল নাপাওঁ ঘৰতো মোৰ মাছ মাংস কণী কিবা এটা থাকবই আৰু কোনোবা দিনা যদি খাওঁতে দালি চালি এনেকৈ ঘৰত বনাওঁ আৰু দালি চালি বনালেও মানে স্পেচিয়েল হ'ব লাগিব তেতিয়াহে মোৰ ভাত যাব সেয়ে আৰু এতিয়া চাওঁ প্লাণ্টত যাওঁ প্লাণ্টত যাই কিনে ইমান ডাঙৰ ডাঙৰ গোটা মানে বহুত গোটা আছে মানে গাটা প্লাণ্টত যাওঁ প্লাণ্টত যাই অলপমান ৰেষ্ট লওঁ বহো আৰু এটা কথা ভিডিঅ' বনোৱা মোৰ 2 দিনো হোৱা নাই এটা ছাবস্ক্ৰাইবাৰে মোক মেছেজ দিছে আজি মানে বহুত ছাপোৰ্ট কৰিম বুলি কৈ আছে এতিয়া ফোন কৰিব দি আছে নাম্বাৰ দিছে চাওঁ ফোন কৰোঁ কি কয় কি নকয় এতিয়া ভিডিঅ' বোলে কলাপ কৰিব পাৰে মোৰ লগত চাওঁ কি কলাপ কৰে ইনষ্টাগ্ৰামত কিন্তু ভাল ভিউজ আছে দেই ল'ৰাজনৰ কিন্তু ইউটিউবত চোৱা নাই এতিয়ালৈকে ইউটিউবত কি বনাই আছে তো চাওঁ বাৰু কি হয় যদি লগ পাওঁ তো দেখাম মই যদি তাইক যদি লগ পাওঁ লগ কৰিম বুলি কৈছে ডাউন টাউনত থাকিম আৰু মই এতিয়া আছোঁ ডিউটিত 7টা মানত ফ্ৰী হ'ম যদি যোৱা হয় তো দেখামেই চাওঁ এতিয়া কি কৰোঁ প্লাণ্টৰ পিনে যাওঁ এতিয়া বহুত ঠেকচা ভিডিঅ' বনাই দেখিব অসুবিধা হয় গিয়াৰ চেঞ্জ কৰি ঠিক আছে প্লাণ্টত যাওঁ প্লাণ্টত যাই কিনে দেখাই আছোঁ গাইছ ভাত চাত খাই আহি কিনে ইয়াতে বহি আছিলোঁ মানে ইমান গৰম দিন পৰি গ'ল বৰষুণ দিলে ধাম ধুম এইকেইদিন এতিয়া গৰম আৰম্ভ হৈ গ'ল তাৰপৰা ছায়াত লগাই বহি আছোঁ আৰু ইয়াতে গৰম এ চি লগাবৰ কাৰণে পইচা নাই তেল নাই মালিকে তেল দিয়া নাই দিয়ক গাইছ এতিয়া বাজিল 5:10 আৰু মই আছোঁ বৰ্তমান গৌৰীপুৰতে গাড়ীৰ অৱস্থা চাওকচোন পূৰা লেতেৰা হৈ গৈছে শ্বিলং যাই নাই একো নাই এতিয়া কালি গাড়ী ধুম কিজানি এতিয়া ইয়াতে আছোঁ বহি চিট হালাই এতিয়া কেমেৰাটো অলপ লেতেৰা হৈ আছে মুচিলোঁ আছোঁ ইয়াতে এতিয়া আৰু কি কৰিম এতিয়া আৰু গাড়ীতে বহিম মোবাইল চবাইল চাম মোবাইল চবাইল চাই 5:30-6টা মানত ওলাব লাগে ওলালে ঘৰত যাম ঘুমাম সেয়াই জীৱন ঠিক আছে দেখাই আছোঁ আৰু গাইছ কি হৈ আছে মানে ভাড়া চাড়া নোহোৱা হৈ গৈছে অলপমানতো এই হওক দিনটো ডিউটি মাৰি আছোঁ ঠিক আছে লোকেল ডিউটি মই কিমান মাৰিম আমনি লাগি যায় অফিচত তাতে কৈ আছোঁ যে বাহিৰত ডিউটি দে নিদিয়েই এতিয়া বাহিৰত ডিউটি মাৰিব পালেহে আপোনালোকক দেখাব পাৰিম আৰু মই অলপ পইচা কামাব পাৰিম এতিয়া বাহিৰত ডিউটি যদি নায়ে মই কেনেকৈ কি মিলাম বন্ধন আছে EMI আছে ৰুমৰ ভাড়া আছে কিমান কি আছে তো অলপমান ভাবক না কি কৰিম আৰু ভাড়া চাড়া একদমেই নাই দিয়ক আৰু
ব্ৰিজ উৰণীয়া সেতুখন চালে এতিয়া মই আহি গ'লোঁ ফেঞ্চি বজাৰ এতিয়া কাষ্টমাৰ নুমাই দিলোঁ নুমাই দি মই যাই আছোঁ অফিচ মানে কালিৰ কাৰণে পইচা আনিবৰ কাৰণে কালি ডিউটি দিছে এয়াৰপৰ্ট পিক আপ তো লোকেল আৰু ড্ৰপ কৰিব লাগিব ৰাতিপুৱাই তো এতিয়া যাই আছোঁ অফিচলৈকে অফিচত যাই পইচা পাতি লওঁ হিচাপ কৰিব আছে হিচাপখিনিও কৰোঁ যদি টাইম হয় 1 ঘণ্টা টাইম দিছে বাৰু মোক কাষ্টমাৰজনে এতিয়া যাই আছোঁ ফেঞ্চি বজাৰ নুমাই দিলোঁ তাৰপিছত হোটেল ড্ৰপ কৰিম ৰাতি হ'ব আজি বহুত ৰাতি হ'ব মই গম পাওঁ নাই একো নাই বাদ দিয়ক আৰু ৰাতি হ'লে হ'ব আৰু একো নাই এতিয়া যাই আছোঁ এই পালোঁ কটন কলেজ পালোঁ নেকি চাগে কটন কলেজ ৰাস্তাটো পালোঁ এই গাড়ীবিলাক মানে বহুত হৈ গৈছে গুৱাহাটীত এইখন কলেজ কটন কলেজ এইখন আমাৰ পাৰ্কখন কি নাম আছিল নেহেৰু পাৰ্ক আছিল নেকি চাগে মই নামটো ভালকৈ পাহৰি গৈছোঁ নেহেৰু পাৰ্কে আছিল চাগে মোৰ মতেদি এইখন কি আছিল নামটোৱে চাওঁ নেহেৰু পাৰ্ক ৰাইট আই এম ৰাইট দিয়ক এতিয়া দেখাই আছোঁ আগত যদি দেখাব পৰা হয় তেতিয়াহ'লে দেখাম ঠিক আছে গাইছ নতুন ব্ৰিজ বনাইছে আৰু ইয়াতে তলত পানী এই চাওকচোন তলত পানী আৰু ওপৰত নতুন ব্ৰিজ ঔখন দেখা পাইছে এয়া আমাৰ হ'ল গুৱাহাটী চিটি স্মাৰ্ট চিটি গুৱাহাটী এয়া আমাৰ গুৱাহাটী স্মাৰ্ট চিটি দেখা পাইছে এইখন চাওক নতুন ব্ৰিজ আৰু এইটো এইপিনে চব পিনে ৰাম এইপিনেতো আৰু পানী ভৰ্তি হৈছে চাব নেকি ৰ'ব দেখাই আছোঁ 1x কৰি লওঁ এইটো চাওক পানী এইবিলাক চব পানী লাইটৰ ঘৰত দমে নাপায় দিয়ক আৰু আমাৰ এই স্মাৰ্ট চিটি গুৱাহাটী এইপিনে চাওক এইপিনে আৰু পানী অলপমান বৰষুণ জাষ্ট অলপমান বৰষুণত এই অৱস্থা গুৱাহাটী দেখা পাইছে গাইছ এই অৱস্থা গুৱাহাটী অলপমান বৰষুণত এই অৱস্থা আৰু ডাঙৰ বৰষুণ হ'লেনো কি হ'ব মানুহে ফ্লাই ওপৰেদি যাব ঠিকে নুমাৰ সময়ত পানী পাব একাঠু তাতে গাড়ী ভৰাব কেনেকৈ গাইছ গাড়ী কেনেকৈ ভৰাব তাতে দিয়ক আৰু দেখাই আছোঁ কিবা পাওঁ নেকি আগত এই মানুহজনক চাওকচোন তই চিনেমা হিলৰ চিনেমাৰ কিবা ডাকু যেন লগা হৈছে না ডাকু না বিলেন কাটাপ্পা কাটাপ্পা এই মামা হবা নৰা ভাগি নবা নৰি নেকি ভাগি নলি নহয় মাৰি পেলাব এনে হিৰা বনাই থকাটো গেলা গেলা কি যে বনাব কি এনেকৈ বনাব থকাটো গেলা বেলেগত ধুন্দু আহে ৰাতি এতিয়া মেক্সিমাম বাজিল কেইটা 9:20 আৰু মই তেল ভৰাই ল'লোঁ এয়া আজি অলপ বেছিকৈ ভৰালোঁ অফিচৰ পৰা তেল লৈ ল'লোঁ পইচা লৈ ল'লোঁ মানে এতিয়া গৈ আছোঁ আৰু বেক ফেঞ্চি বজাৰ কাষ্টমাৰে ফোন মাৰছে ওলাইছে বোলে এইটো আমাৰ অফিচ এইটো ওপৰত আমাৰ অফিচ এতিয়া যাই আছোঁ বেক যাই কিনে উঠাই কিনে লৈ যাম হোটেল এখন দিছে অফিচৰ পৰা এখন ধুনীয়া হোটেল বোলে কালি উদ্বোধনী হৈছে সেইখনত লৈ যাম চাওক তাতে কি ভাল পায় নে বেয়া পায় ঠিক আছে দিয়ক দেখাই গাইছ আহি গ'লোঁ ইয়াৰা ৰেষ্টুৰেণ্ট চাগে এইখন ৰ'ব দেখাই আছোঁ এইখন ইয়াৰা এতিয়া আছোঁ প্ৰগতি মেনৰৰ সন্মুখত আৰু কাষ্টমাৰ আহিছে খাব কাষ্টমাৰ হ'ল মানে পূৰা ভেজ ফুল ভেজ সেইকাৰণে ইয়াতে আহিছে মই এটা হোটেল কৈছিলোঁ ইয়াতে নগ'ল হা এতিয়া মই ইয়াতে আহিছে ইয়াতে খাব তাৰপিছত ড্ৰপ কৰিম তাৰপিছত ঘৰত যাম সেইকাৰণে আৰু বেছি ভিডিঅ'টো লম্বা নকৰোঁ ইয়াতে মই এণ্ডিং কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব আৰু টিল দেন টাটা বাই